কলবাৰীৰ হেকেটা খোৱাৰ এইখন ইয়াক বুলি বহাক লৈ অহা হৈছে যে আপোনালোকে আহক বৰপেটাৰ দৌল মহোৎসৱ বৰপেটাৰ ৰাইজ অতিথি পৰায়ণ তেওঁলোকৰ অন্তৰ চুবলৈ আপোনালোকে আহক বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ। বছৰে বছৰে কলীয়া বাবাক হেকেটা খোৱা ইয়াত লৈ আহে আৰু ইয়াৰ আগতে তামোল পাণ ফাকুৱা সম্পূৰ্ণ অধিকাৰ সহকাৰে তেওঁ ফাকুটো তাৰমানে বহে দি দেই তাৰপিছত ৰাইজে আৰু তামোল পাণখিনি ভগাই লয় তাৰপিছত অধিকাৰে ফাকুৱা দিয়াৰ পিছত ইয়াৰ কাৰ্যটো মানে আমাৰ হোলী এইবাৰ 4 দিনীয়া হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে আমাৰ কলবাৰী সত্ৰৰ হেকেটা খোৱা অনুষ্ঠান। ইটো অবিহনে মানে হোলী বৰপেটাৰ হোলী সম্পূৰ্ণ নহয়।
দৌল উদযাপন কৰিলো সত্ৰীয়া নীতি নিয়মৰ মাজেৰে গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ এৰিছো ওকে বাই কইলা বাবাকে আমি বৰপেটীয়াকে